চুলিখিনি যাব সদায় হাইলাইট কৰিলে চুলি সোনকালে থাকে তো হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল LK লোহিত তো আজি বেলেগ জেগা বেলেগ একো নহয় তো চুলিখিনি ডাঙৰ দিছে তো চুলিখিনি কাটি আহোঁ তো ক'ত যাই আছোঁ কোনখিনি জেগা তো বলক মোৰ লগত আছে ইউডি ব্লগছ আৰু এলেক্স ব্লগছ তো একেলগে ইহঁতেও চুলি কাটক কাৰণ আমি এবাৰ গৈছোঁ ইউডি ব্লগ যোৱা নাই তো আজি বোলে যাব তো চেলুন নহয় আচলতে পাৰ্লাৰ হয় তো পাৰ্লাৰখন বলক চাই এবাৰ চাই হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা এতিয়া আহিলোঁ গণেশগুৰি গণেশ মন্দিৰ তো গণেশ মন্দিৰৰ এইটো আমি কাহিলীপাৰা ৰাস্তাটো দি যাম তো কাহিলীপাৰা যোৱা ৰাস্তাটো হ'ল আপোনালোকে গণেশ মন্দিৰৰ আপোনাৰ ছাইডৰ ৰাস্তাটো তো এই ছাইডৰ ৰাস্তাটো সোমাই গ'লে আমি কাহিলীপাৰা আগত তো বলক গণেশ মন্দিৰ শ্ৰী গণপতি মন্দিৰ আহি পালোঁ তো এইফালে সোমাই কেনে আগত অলপ টাৰ্ণিং এটা আছে ৰাইট চাইডে তো ৰাইট চাইডে টাৰ্ণিংটোৰ পিনে ঘূৰি কেনে তেতিয়া এইফালে আগত গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোচনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোচনা হৃদয়ৰে চাই কেনে আগত আগত এইখন ৰাস্তাটো পাৰ হ'ব এইখন দোকান চ' এইখন হ'ল পাৰ্লাৰ তো এই পাৰ্লাৰত আহি পালোঁ তো এইখন আপোনালোকৰ এইটো দৰ্জাখন খুলি কেনে তো ভিতৰত গ'লোঁ এইটো মনালিছা এইটো দাদা হেল্ল' ৱেলকাম টু LK পেজ অঁ তাৰপিছতে এতিয়া মনালিছা আমাক চুলি কাটি দিব এতিয়া মজাকৈ কাটিব লাগিব দাদাও কাটিব তো এইকেইটা পণ্ডিতকেইটা বহি আছে এটা বহি আছে আৰু এটা তই কি কৰি আছ দে বলক আমি এতিয়া চুলি কাটো পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰে এইফালে আমাৰ লৈছে পূৰা LK লোহিত বনাই দিছে এইফালে এইটো এইফালে বাইদেউ বনাই দিছে পূৰা এইটো এইটো হৃদয়ৰে হাসনা তুমি মোৰ মন জোচনা হৃদয়ৰে হাসনা তো মোৰ চুলি কটা হৈ গ'ল তো এইফালে LK পূৰা মানে আঁকি লৈছোঁ পূৰা LD লোহিত KD কলিতা LK লোহিত তো মই এতিয়া মোৰ চুলি কটা হৈ গ'ল এতিয়া ইউটিউব ব্লগছে কাটি আছে এলেক্সৰো হৈ গ'ল তো এতিয়া চুলিখিনি কাটি উঠি কিনে এতিয়া দাদা এতিয়া আপোনালোকৰ হেৰি কাহিলীপাৰাত ইয়াতে দোকানখন আছে সেই দোকানখনৰ বিষয়ে অলপ কওক আৰু কি কি ফেচিলিটি আমাৰ ইয়াতে ফেচিলিটি ক'ব গ'লে আপোনালোকৰ যিখন আমাৰ ইউনিচেক্স চেলন হ'ল LK পেজ ইয়াতে আমাৰ ফেচিয়েল হৈ গ'ল পেডিকিউৰ মেনিকিউৰ ষ্ট্ৰেইটনিং স্মুথনিং কাৰ্লিং আপোনালোকে গোটেইখিনি আদি কৰি কৰিব পাৰিব এখন তো ইয়াতে আপোনালোকে আহিব তো হেৰি কি কয় এইটো
মানে এতিয়া ডিছকাউণ্ট পূৰা চলি আছে এতিয়া আপোনালোকৰ এতিয়া মানে কি হয় এতিয়া বিহু ছিজনতো আৰু আপোনালোকে অলপ ডিছকাউণ্ট পাব তো এইফালে মোনালিচাও কাটি আছে চুলি বিউটিৰ চুলি খাতৰা মজা এইজনীয়ে কাটিছে এইজনীয়ে চুলি কাটা হৈ গ'ল তো এতিয়া উৎপলৰো হৈ গ'ল তো আমাৰ চবৰে হৈ গ'ল তো এতিয়া আমি যাব ওলাইছোঁ তো এতিয়া মোনালিচা আৰু দাদাই কিবা ক'ব থেংক ইউ ছ' মাছ তোমালোকে আহি কিনে আমাক ইমানখিনি হেয়াৰ কাট কৰিলে আমাৰ ইয়াতে আহিলা থেংক ইউ আটাইকে আমি মই থেংক ইউ জনালোঁ আমাৰ এল এন কেফে টিমৰ ফালৰ পৰা তো সকলোকে এটা বিগ থেংক ইউ জনালোঁ ইমানখিনি লাগি দিয়াৰ বাবে সকলোকে থেংক ইউ দিলোঁ থেংক ইউ আশা ৰাখিলোঁ আৰু আপোনালোকেও আহিব আৰু বহাগ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ লগ জনালোঁ থেংক ইউ তো ভিডিঅ'টো বনোৱা হৈ গ'ল তো এতিয়া আপোনালোকে আহিব আমিতো আহিলোঁ আপোনালোকেও আহিব তো এতিয়া এইটো এল এন কেফেত আপোনালোকে আহিব তো বেছি দূৰ নহয় আপোনাৰ কাহিলীপাৰাতে আপোনালোকৰ সেইটো তো আজি ভিডিঅ'টো ইমানখিনিতে মানে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ তিলে টাটা বাই বাই